হে মুনির পুত্র ধ্রুবর পরা যদি হে পরাণীরা
শুনা প্ৰভুৰ কিনয়ন তোমাৰ সতে যুদ্ধ কৰাৰ মোৰ নাই প্ৰয়োজন হে প্ৰভু দেৱ হৈ আমি কি কৰ্ম কৰোঁ দেৱ হৈ আমি কি কৰ্ম কৰোঁ যদিহে সত্যৰ মনৰ বাঞ্ছা পূৰণ কৰিবই নোৱাৰো আৰু প্ৰভু যদিহে আমি ভক্তৰ মনৰ বাঞ্ছা পূৰণ কৰিব নোৱাৰো যদিহে আমি ভক্তৰ মনৰ বাঞ্ছা পূৰণ কৰিব নোৱাৰো তেনেহলে ভক্তই আমাক পূজা কৰি কি লাভ প্ৰভু আৰু প্ৰভু যি বেঘৰগীৰ কাৰণে মই ভৰ দিছিলো সেই বৰটি প্ৰভু মই উঠাই ললো আৰু প্ৰভু আপুনিতো শ্ৰেষ্ঠ দেৱ দেৱৰো দেৱ শ্ৰেষ্ঠ দেৱ আপোনাক মই হেতাই অনুৰোধ কৰিছো যাতে সেই মনিৰ পুত্ৰজন সুস্থ হৈ আমাৰ মাজত খেল ধেমালি কৰি থাকে প্ৰভু সুস্থ হৈ আমাৰ মাজত খেল ধেমালি কৰি থাকে কথা শুনি মহাদেৱ